নমস্কাৰ বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনালোক ভালে আছে। আজি আপোনালোকৰ বাবে লৈ আহিছোঁ এটা আহোম বিষয়ক শিতান। মই জানো সকলোৱে আহোমৰ যথেষ্টখিনি প্ৰশ্ন আৰু ইয়াৰ উত্তৰসমূহ জানে, তথাপি মই সেইসকল বন্ধু বান্ধৱীলৈ এই শিতানটো লৈ আহিছোঁ যিয়ে মোক মোৰ কমেণ্ট বক্স বা ক'ৰবাত কৈছিলে আহোম বিষয়ক কিছুমান প্ৰশ্ন আপুনি আনিলে ভাল হয় বুলি। সেয়েহে এতিয়া বেছি কথা নকৈ আমি আমাৰ প্ৰশ্নৰ শিতানলৈ যাবলৈ আগবাঢ়িছোঁ। গতিকে আহকচোন ভিডিঅ'টোত কি কিনো আছে, আৰু এটাই অনুগ্ৰহ, শেষলৈকে যেন ভিডিঅ'টো চাই থাকে। ধন্যবাদ। 1 নম্বৰ প্ৰশ্ন, কোন আহোম ৰজাক গড়গড়ীয়া ৰজা বোলা হয়? উত্তৰ, শুক্লানমুং ৰজাক। আৰু এই শুক্লানমুং ৰজাই 1539 চনৰ পৰা 1552লৈকে ৰাজত্ব কৰিছিল। 2 নম্বৰ, আহোমৰ প্ৰথমগৰাকী ৰজা কোন আছিল? উত্তৰ আছিল চাওলুং চুকাফা বা চুকাফা, আৰু এওঁ মুঠ 40 বছৰ ৰাজত্ব কৰে। 3 নম্বৰ প্ৰশ্ন, আহোমৰ সৰ্বশ্ৰেষ্ঠ ৰজা কোন আছিল? উত্তৰ আছিল ৰুদ্ৰসিংহ। এওঁ আহোমৰ 30 সংখ্যক ৰজা। 4 নম্বৰ প্ৰশ্ন, শিঙৰি ঘৰত উঠা ৰীতি কাৰ দিনত পালন কৰা হয়? উত্তৰ, বামুণী কোঁৱৰৰ দিনত। 5 নম্বৰ, কোন দুজনা আহোম ৰজাৰ ৰাজ অভিষেক পালন কৰা হোৱা নাছিল? উত্তৰ আছিল কমলেশ্বৰ সিংহ আৰু চন্দ্ৰকান্ত সিংহৰ দিনত, কিয়নো পূৰ্ণানন্দ বুঢ়াগোহাঁইৰ উপদেশ মতে এই দুজনা ৰজাক ৰাজ অভিষেক পালন কৰা হোৱা নাছিলে। 6 নম্বৰ, ৰাজত্বকালত মৃত্যু হোৱা ৰজাক ক'ত সমাধিস্থ কৰা হৈছিল? উত্তৰ, মৈদামত। 7 নম্বৰ, আহোমৰ বুঢ়া ৰজা কোন আছিল? প্ৰতাপসিংহ। সেইটো প্ৰায়ে আহে যে প্ৰতাপসিংহক আহোমৰ কি ৰজা বুলি কোৱা হৈছিল? বুঢ়া ৰজা বুলি কোৱা হৈছিলে। 8 নম্বৰ, সাতঘৰীয়া আহোম কোনে নাম দিয়ে? উত্তৰ, তৃতীয় আহোম ৰজা চুবিনফাই। আৰু এই চুবিনফা ৰজাই ৰাজত্ব কৰিছিল 1281 চনৰ পৰা 1293 চনলৈকে। 9 নম্বৰ, আহোমসকল কেতিয়া অসমলৈ আহিছিল? সকলোৱে জানে এইটো, ইংৰাজী 1228 চনত চুকাফাই। আৰু পণ্ডিত এগৰাকী লৈ আহিছিলে, পণ্ডিতৰ নাম আছিল মোহন বাইলুং। আৰু এই কথাটোও কৈছিলে যে বাইলুঙে য'ত যি পাব সেইখিনি তেওঁ লিখি থ'ব, আৰু সেইখিনি কালক্ৰমত বুৰঞ্জীলৈ ৰূপান্তৰিত হ'ল। 10 নম্বৰ প্ৰশ্ন, অসমৰ বুৰঞ্জী সৰ্বপ্ৰথম কোন সম্প্ৰদায়ে লিখে? উত্তৰ, আহোমসকলে। 11 নম্বৰ, কোনজনা ৰজাৰ দিনত জয়মতী কুঁৱৰীক শাস্তি দি হত্যা কৰা হৈছিলে? এইজন আছিলে ল'ৰা ৰজা, আৰু ল'ৰা ৰজাৰ নামটো আছিলে চুলিকফা বা চুলিকফাৰ। গতিকে ল'ৰা ৰজা চুলিকফাৰ শাসনকালত জয়মতী কুঁৱৰীক শাস্তি দি হত্যা কৰা হৈছিল জেৰেঙা পথাৰত। 12 নম্বৰ প্ৰশ্ন, দেশদ্ৰোহী বদনক কোনে হত্যা কৰিছিল? উত্তৰ, ৰূপসিং বঙালে। 13 নম্বৰ, কোন ৰজাৰ দিনত গোহাঁই কমল আলি সজোৱা হৈছিল? কোন ৰজাৰ দিনত সজোৱা হৈছিল? মহাৰাজ নৰনাৰায়ণৰ দিনত। আৰু এই আলিটো আছে কোচবিহাৰৰ পৰা নাৰায়ণপুৰলৈ। এই ভিডিঅ'টোৰ উপৰিও আৰু অধিক জানিবলৈ অথবা আপোনাৰ কিবা প্ৰশ্ন থাকিলে আমাক যোগাযোগ কৰিবলৈ নাপাহৰিব। আমি আপোনাৰ সহায়তা কৰিবলৈ সদায় প্ৰস্তুত থাকিম। আমাৰ ফোন নম্বৰ, ইমেইল, ফেচবুক আৰু ইনষ্টাগ্ৰামৰ সকলো লিংক ইয়াতে দিয়া হৈছে। ধন্যবাদ। 14 নম্বৰ প্ৰশ্ন, ৰংঘৰ কোন স্বৰ্গদেৱে নিৰ্মাণ কৰিছিল? উত্তৰ, প্ৰমত্ত সিংহই। 15 নম্বৰ, কোনজনা আহোম ৰজাই প্ৰথমে হিন্দু ধৰ্ম গ্ৰহণ কৰিছিল? উত্তৰ হৈছে চুহুংমুং ৰজাই। 16 নম্বৰ প্ৰশ্ন, কোন ৰজাৰ দিনত ব্ৰহ্মপুত্ৰ নদীৰ মাজত উমানন্দ দেৱালয় নিৰ্মাণ কৰা হৈছিল? কোন ৰজাৰ দিনত? গদাধৰ সিংহৰ দিনত ব্ৰহ্মপুত্ৰৰ নদীৰ মাজত উমানন্দ দেৱালয় নিৰ্মাণ কৰা হৈছিল, আৰু চনটো আছিলে 1694। 17 নম্বৰ, মূলা গাভৰুৰ স্বামীৰ নাম কি আছিল? উত্তৰ, ফ্ৰাচেনমুং বৰগোহাঁই। 18 নম্বৰ প্ৰশ্ন, আহোমৰ কোনজনা ৰজাই প্ৰথম মুদ্ৰাৰ প্ৰচলন কৰিছিল? উত্তৰ, স্বৰ্গদেউ ৰুদ্ৰসিংহই। 19, কোনজনা আহোম ৰজাৰ দিনত মোৱামৰীয়া বিদ্ৰোহ হৈছিল? উত্তৰ, স্বৰ্গদেউ লক্ষ্মীসিংহৰ দিনত। 20 নম্বৰটো এটা লেখত ল'বলগীয়া প্ৰশ্ন, কিয়নো ইয়াতে আমি গম পাম কোন ৰজাক কি বুলি কোৱা হৈছিলে। ভগা ৰজা কোন আছিল? আহোমৰ ভগা ৰজা আছিল চুৰামফা। নৰীয়া ৰজা আছিল চুটিনফা। কেঁকোৰা ৰজা আছিল চুটিমফা। ভগনীয়া ৰজা চুটামলা। গতিকে চুৰামফা, চুটিমফা, চুটিমফা, চুটামলা ভগা ৰজা, নৰীয়া ৰজা, কেঁকোৰা ৰজা, ক্ৰমে ভগনীয়া ৰজা আছিল।
21 নম্বৰ প্ৰশ্ন জয়ধ্বজ সিংহই কাৰ ওচৰত শৰণ লৈছিল উত্তৰ আউনীআটীৰ সত্ৰাধিকাৰৰ ওচৰত গতিকে প্ৰশ্নটো মই তোমালোকলৈ এৰিলোঁ সেই সময়ত আউনীআটীৰ সত্ৰাধিকাৰ কোন আছিল কমেণ্ট বক্সত উত্তৰটো জনাবা 22 নম্বৰ চুকাফাই চৰাইদেউত কেতিয়া ৰাজধানী পাতিছিল 1253 চনত 23 নম্বৰ প্ৰশ্ন কোনজনা ৰজাৰ দিনত আহোম নামৰ উপৰিও হিন্দু নাম গ্ৰহণ কৰাৰ প্ৰথা চলে উত্তৰ হৈছে চুহুংমুং ৰজাৰ দিনত আৰু প্ৰথমে কোনে লৈছিলে স্বৰ্গনাৰায়ণ নাম লৈছিলে আৰু এটা তেওঁ পদবী সৃষ্টি কৰিছিলে সেইটো আছিলে বৰপাত্ৰ গোহাঁই পদবীৰ সৃষ্টি কৰে গতিকে স্বৰ্গনাৰায়ণৰ নাম লৈছিলে চুহুংমুং ৰজাৰ দিনত আহোম নামৰ উপৰিও হিন্দু নাম গ্ৰহণ কৰাৰ প্ৰথা চলিছিল এওঁই এটা পদবীৰ সৃষ্টি কৰিছিল আৰু সেই পদবীটো হৈছে বৰপাত্ৰ গোহাঁই 24 নম্বৰ প্ৰশ্ন আহোমৰ প্ৰথমগৰাকী বৰপাত্ৰ গোহাঁইৰ নাম কি আছিল উত্তৰ কনচেং বৰপাত্ৰ গোহাঁই কনচেং বৰপাত্ৰ গোহাঁই আছিল আহোমৰ প্ৰথমগৰাকী বৰপাত্ৰ গোহাঁই 25 নম্বৰ প্ৰশ্ন মূলা গাভৰুৰ স্বামীৰ নাম কি উত্তৰ ফ্ৰাচেংমুং বৰগোহাঁই নাংমলা বা মূলা কুঁৱৰী গাভৰু ইংৰাজী নাং মৌলা এগৰাকী আহোম কুঁৱৰী আৰু এগৰাকী মহিয়সী আহোম যুঁজাৰু মহিলা যি আহোম সৈন্যৰ সেনামুখ্যক কি বুলি কোৱা হয় নাংহান তেওঁ নাংহান আছিল গতিকে মূলা গাভৰুৰ আন এটা নাম কি নাংমলা বা মূলা কুঁৱৰী গতিকে আমি মূলা গাভৰুৰ স্বামীৰ নামৰ লগতে আমি গম পালোঁ মূলা গাভৰুৰ আন নাম কি আছিলে নাংমলা বা মূলা কুঁৱৰী আৰু তেওঁ আছিলে নাংহান আহোম সৈন্যৰ সেনামুখ্য বন্ধু বান্ধৱীসকল আমাৰ এইটো আছিলে আহোমৰ প্ৰথম খণ্ড আৰু দ্বিতীয় খণ্ডত লৈ আহিম প্ৰায় 41 জন স্বৰ্গদেউ বা ৰজাৰ শাসনকালৰ সময়ছোৱা তেওঁলোকৰ নাম গতিকে PRD একাডেমি এই চেনেলটো আপোনালোকৰ নিজা চেনেল চাই থাকক যদি ভাল লাগিছে যদি উপকৃত হৈছে কমেণ্ট কৰি কমেণ্ট বক্সত জনাব তেতিয়ালৈকে আহিছোঁ সকলোৰে ভাল হওক